গুড মৰ্ণিং গাইজ। বসন্তীখন লৈ কামলৈ ওলাই আহিছোঁ ৰাতিপুৱাই দাৱনী আনিবলৈ। ইয়াৰ পাই গৈছোঁহি। এইটো এটা অস্থায়ী ষ্টেণ্ড আঘোণ মাহৰ কাৰণে। আচলতে ইয়াৰ পৰা দাৱনী প্ৰতিখনে লৈ যায় নিজৰ নিজৰ কাৰণে, নিজৰ নিজৰ মাটিত ধান ৰোৱাবৰ কাৰণে। ইয়াত দাৱনী আহিছে, নিজৰ নিজৰ গাড়ীত উঠিছেহি। সি মিচিং দাৱনী নিজৰ নিজৰ গাড়ীত উঠিছে। সকলোৱে তুলি লৈছে নিজৰ নিজৰ গাড়ীত ধান দোৱাবৰ কাৰণে। দাৱনী বহি লৈছে, এয়া উঠাই লৈছোঁ ময়ো।